ওয়েলকাম টু মাই ইউটিউব চেনেল কৃষ্ণ ব্লগছ। যে আপোনালোকেতো জানি আছে অসমৰ বাহিৰত বহুত লোক আছে, আবদ্ধ হৈ আছে। সেইবিলাক লোকসকলক নিয়াৰ কাৰণে চৰকাৰে হাতত প্ৰচেষ্টা লৈ আছে। গতিকে আজি আমি ভাবিলোঁ, আমি শুনিছোঁ আজি ভেৰনাত, বৰ্তমান মই গুৱাহাটী আছোঁ, ভেৰনা ইণ্ডাষ্ট্ৰিয়েল এৰিয়া হয়, তাত ভাবিলোঁ আমিও ফৰ্ম ফিল আপ কৰিম। আজি ভেৰনা পঞ্চায়তত সকলো ৰাজ্যৰ মানুহবিলাকে ফৰ্ম ফিল আপ কৰিছে, সিহঁতে নিয়াৰ কাৰণে ব্যৱস্থা হাতত লৈছে। গতিকে মই ভাবিলোঁ আজি যাম বুলি, গতিকে গৈছিলোঁ, কিন্তু ইমান ভিৰৰ কাৰণে ভৰাব নোৱাৰিলোঁ। গতিকে যিখিনি মানুহে ভৰাইছে সেই লাইনটো আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে চাই থাকক।